বৰ্তমান মানে এটা কথা চলি আছে যে এইবাৰ যি চৰকাৰ হ'ব চৰকাৰ যিয়ে গঠন কৰিব তাৰ পৰা মানে পইচাটো ইয়াতে ক'ৰ পায় এই চৰকাৰে হওক যিকোনো ক'ৰ পায় যিগিলা যে চৰকাৰখন চলাইছে ধৰক আমাৰ অসমখন সম্পূৰ্ণ চলাই আছে যি সেই টকাবোৰ ক'ৰ পায় নহ'লেও বাৰু যি এইবাৰ নতুনকৈ চব বিজেপি আছিল আগতে এইবাৰ নতুনকৈ কিবা বিজেপি দিলে আমাৰ যোনখন ধৰা এখন অসমখন এই অসমখনত মানে তেওঁ যিবোৰ কাম কৰিব লাগে বা হেৰি কৰিব লাগে যিবোৰ মানুহ আছে সিহঁতক মানে কেনেকৈ চলায় ইয়াৰ মেইন উদ্দেশ্যটো হ'ল চলোৱাৰ মানে হ'ল ইয়াৰে কৰ মানে হ'ল টেক্স যোনটো টেক্স মানে কি কৰিব এইখান ধৰক আমাৰ অসম গভৰ্ণমেণ্ট এইখান থাকিল আপোনাৰ অসম গভৰ্ণমেণ্ট থাকি গ'ল অসম গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টে ক'ৰ পৰা টকা ল'ব এই ইয়াতে যেন যোনখন অসম আছে অসমত যিগিলা মানে বাস কৰি আছে আমাৰ ধৰক যিগিলা মানুহ সেই মানুহগিলাৰ যিবোৰ বস্তু সামগ্ৰী কিনিব সেই সামগ্ৰীৰ ওপৰত কি কৰে কৰ লগাই পেলাই এই কি কৰিব অসমখন যিকোনো ডেভেলপিং হওক হেৰি হওক সকলো যিগিলা কৰ্মচাৰী আছে হেৰি হওক সেইগিলাক দৰমহা দিয়াৰ পৰা আদি কৰি সকলোবোৰ কাম কৰে